Hello students, আজি আমি আমাৰ নেক্সট পাৰ্টটো চাম। যোৱা ক্লাছত আমি আলোচনা কৰিছিলো যে পোহৰৰ প্ৰতিফলন কি, প্ৰতিফলনৰ নিয়ম আৰু আমি সমতল দাপোনে সৃষ্টি কৰা প্ৰতিবিম্বৰ প্ৰকাৰ কেনেকুৱা হয় তাৰ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিছিলো আৰু আমি কৈছিলো যে আজি আমি ক্লাছত আমি গোলাকাৰ দাপোনৰ বিষয়ে আলোচনা কৰিম। কাৰণ গোলাকাৰ দাপোনৰ বিষয়ে আলোচনা কৰিবলৈ গোলাকাৰ দাপোনৰ দুটা পাৰ্টত ভাগ কৰা আছে, গোটেইখিনি পঢ়িবলৈ অলপমান সময় লাগিব। Yes, গোলাকাৰ দাপোন বুলিলেনো কি বুজা যায়? গোলাকাৰ দাপোন মানে কি হয় জানা? একচুয়ালি ধৰিলা এইটো এটা গোলক। ধৰিলা এইটো এটা গোলক হয়। ঠিক আছে, এইটো এটা গোলক হয়। এই গোলকটোৰ এটা পাৰ্টক যদি আমি যিকোনো এটা পাৰ্টক ধৰিলা এই পাৰ্টটোক যদি আমি দাপোন হিচাপে লওঁ, এটা ধৰিলা এই পাৰ্ট এইখিনি মুছি দিলো আৰু এই পাৰ্টটোক যদি আমি দাপোন হিচাপে ধৰো তেতিয়াহ'লে এই পাৰ্টটো ইয়াত কি বুলি কোৱা হ'ব? গোলাকাৰ দাপোন। গোলাকাৰ দাপোন সাধাৰণতে দুই প্ৰকাৰৰ আছে। এক নম্বৰটো হৈছে অৱতল দাপোন আৰু হৈছে উত্তল দাপোন। এতিয়া উত্তল দাপোন অৱতল দাপোন কি? তেতিয়াহ'লে এই পাৰ্টটো যদি আমি কনসিডাৰ কৰো, এই পাৰ্টটো আমি যদি এক্সট্ৰাকে আঁকো, ধৰিলা এই পাৰ্টটো আমি আঁকিলো হৈছে, এই পাৰ্টটো আঁকিলো আৰু পাৰ্টটোত আমি কি কৰিম? এই সাইড বাহিৰৰ সাইডটোত আমি ধৰিলা কালাৰ কৰি দিলো। ঠিক আছে, আমাৰ মানে কি মই কি কৈছিলো, পোহৰৰ কি হয়? পোহৰ প্ৰতিফলন হয়, মানে পোহৰটো এনেকে খুন্দা খাই পেলাই কি হয়? আকৌ আহা বাজৰে ঘূৰি যায়। ইয়াকে কি বুলি কয়? পোহৰৰ পৰিঘটনাটো প্ৰতিফলন বুলি কোৱা হয়। সো এতিয়া এই গোলাকাৰ দাপোনখনত যদি এইখনক প্ৰতিফলন পৃষ্ঠ বুলি কয়, এই সাইডটো, আৰু এইটো তাৰ পিঠিফালটো। ঠিক আছে, এতিয়া তোমাৰ পোহৰটো ইয়াত যদি প্ৰতিফলিত হয় হৈ পেলাই ইয়াত প্ৰতিফলন হ'ব, হয় নহয়? যেতিয়া তোমাৰ প্ৰতিফলক পৃষ্ঠখন এনেকৈ ভিতৰলৈ ভাঁজ খোৱা থাকে তেতিয়া এনেকুৱা দাপোনক কি বুলি কয়? অৱতল দাপোন বুলি কয়। আৰু যদি এই পৃষ্ঠখন আমি উল্টাকে লওঁ আৰু ইয়াৰ ভিতৰৰ ফালৰ ভাঁজটোত আমি এনেকৈ কালাৰ কৰি দিলো, এতিয়া যিটো বাহিৰৰ ফাল আছে সেই বাহিৰৰ ফালটোত পোহৰ এনেকৈ পৰি পেলাই প্ৰতিফলিত হ'ব, তেতিয়া এনেকুৱা ধৰণৰ দাপোনক কি বুলি কোৱা হয়? উত্তল দাপোন বুলি কোৱা হয়। দুইটা দাপোনৰে অলপ মানে প্ৰতিবিম্বৰ গঠন কৰাৰ প্ৰচেছটো অকণ বেলেগ হয়। আৰু এই দাপোন কেইখনৰ বিষয়ে কেনেকে প্ৰতিবিম্ব গঠন কৰে তাৰ ওপৰত পঢ়াৰ আগতে আমি ইয়াত কিছুমান টাৰ্মছ কিছুমান আছে, ধৰি লোৱা কিছুমান বিশেষ স্পেচিয়েল কিছুমান ৱৰ্ড কিছুমান আছে ইয়াৰ লগত ৰিলেটেড। সেই ৱৰ্ডখিনি আমি চাব লাগিব, সেই বস্তুকেইটা কি হয় দুইখনৰ ক্ষেত্ৰতে খাতে, বিশেষকৈ গোলাকাৰ দাপোনৰ ক্ষেত্ৰত খাতে। এতিয়া চোৱা, এই গোলকটো যে এই গোলাকাৰ দাপোনখন কি হয়? এই ডাঙৰ গোলকটোৰ এটা পাৰ্ট হয় নে নহয়? তো কি হ'ব? এই গোলকটোৰ কি থাকিব? এটা চেণ্টাৰ থাকিব, হয়নে? চেণ্টাৰ থাকিব, তাৰমানে ইয়াৰ এটা ৰেডিয়াছো থাকিব ন। এতিয়া গোলাকাৰ দাপোনৰ ক্ষেত্ৰত প্ৰথমে আমি কেইটামান স্পেচিয়েল শব্দ জানি ল'ব লাগিব। এতিয়া প্ৰথম শব্দটো কি হৈছে? মেৰু, যাক আমি পল বুলি কওঁ। ঠিক আছে নে? পল বুলি কোৱা হয়। তাৰপিছত আছে তোমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ। এই চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে এইটো হৈছে ভাঁজ কেন্দ্ৰ। তাৰপিছত আছে ভাঁজ ব্যাসাৰ্ধ। তাৰপিছত আছে মুখ্য অক্ষ। তাৰপিছত আছে ফোকাছ। এতিয়া কি হৈছে? এইকেইটা কি বস্তু? এতিয়া চোৱা, এই যে গোলকৰ পৃষ্ঠখন আছে, এই গোলকখন মানে এই দাপোনখন যে আছে, গোলকীয় দাপোনখন, এইখন কি দাপোন হয়? এইখনক অৱতল দাপোন বা কনকেভ মিৰৰ বুলি কোৱা হয়, আৰু এইখনক উত্তল দাপোন বা কনভেক্স মিৰৰ বুলি কোৱা হয়। এতিয়া এই দাপোনখন যে আছে, এই দাপোনখনৰ কি হ'ব? এই দাপোনখনৰ এই পাৰ্টটোৰ এইটো MN পাৰ্টটো ধৰা, MN, এইটো M' N', এই পাৰ্টটোত এটা মিডল পইণ্ট থাকিব নাথাকিব? এটা চেণ্টাৰ থাকিব নাথাকিব? এই পাৰ্টটোত এটা চেণ্টাৰ, এইটো এপাৰ্চাৰ বুলি কয়, এই এপাৰ্চাৰটোৰ এটা চেণ্টাৰ থাকিব, হয়নে? এই চেণ্টাৰটো, এই যিটো পাৰ্টটোৰ চেণ্টাৰ, ইয়াৰো ঠিক তেনেদৰে এইটো এটা চেণ্টাৰ এটা থাকিব। এইটো কি বুলি কয় জানা? এইটোক মেৰু বুলি কোৱা হয়। এইটো মেৰু, আৰু এইটো মেৰুটোক আমি P-ৰে লিখা যায়, হৈছে? মেৰুটোক P-ৰে লিখা যায়। এইটো অলপ ওপৰত লিখো, অ'কে। এতিয়া মেৰুটোক P বুলি লিখা যায়, P-ৰে লিখা যায়। ঠিক আছে, এতিয়া চোৱা, এই পাৰ্টটো যে এই তোমাৰ দাপোনখন কি হয়? এই গোটেই গোলকটোৰ এটা অংশ হয়। এই গোটেই গোলকটোৰ কি আছে? এটা তোমাৰ চেণ্টাৰ আছে, হয় নাই? এটা তোমাৰ কেন্দ্ৰ আছে, এইটো C হয়। এই দাপোনখন যিহেতু সেই গোলকটোৰ পাৰ্ট হয়, সো ইয়াৰো এটা কি থাকিব? এটা চেণ্টাৰ থাকিব, হয়নে? এটা চেণ্টাৰ থাকিব, আৰু ইয়াৰ কি থাকিব? ইয়াৰো এটা
সেন্টাৰ থাকিব হৈছে এতিয়া সেন্টাৰ এটা থাকিব তাৰ পিছত এতিয়া চোৱা নেক্সট চোৱা এটো সি টু সেন্টাৰটো কি বুলি ধৰো সি হয় তাৰমানে এটো কি ভাস কেন্দ্ৰ এটো কি হ'ব ভাস কেন্দ্ৰ এটো হৈছে মেৰু মানে পোল হৈছে এটা চোৱা এই ভাস কেন্দ্ৰটো আৰু এই পোলটো মিলাই দিয়াচোন এটা স্ট্ৰেইট লাইন মিলাই দিয়া তাৰমানে কি হয় এটো কি হয় এইটো এই লাইনটো কি হয় এটো ৰেডিয়াস হয় নে নহয় ব্যাসাৰ্ধ সো এইখিনিৰ পৰা যেতিয়া এইখিনিলৈকে কি হ'ব ব্যাসাৰ্ধ হ'ব সো সি ৰ পৰা পি লৈকে কি হ'ব আৰু এটো যদি আমি ইয়াত মিলাই দিও এনেকৈ এটো যদি মিলাই দিও এনেকৈ তেতিয়া কি হ'ব এটো সি আৰু পি টো কি হ'ব ব্যাসাৰ্ধ হ'ব ন এটো কি বুলি কম ভাস ব্যাসাৰ্ধ বুলি কম কাৰণ এটো ভাস কেন্দ্ৰ আৰু এইখিনি কি হ'ব ভাস ব্যাসাৰ্ধ হৈছে বুজিছা নেক্সট বস্তুটো আইছে মুখ্য অক্ষ এই যে লাইনডাল গৈছে এই লাইনডাল কিহৰ মাজেৰে গৈছে ভাস কেন্দ্ৰৰ মাজেৰে গৈছে আৰু মেৰুৰ মাজেৰে গৈছে এটো ভাস কেন্দ্ৰ এটো মেৰু আৰু এটো ভাস কেন্দ্ৰ ইয়াৰ মাজেৰে গৈছে এই লাইনডালক কি বুলি কোৱা হয় এই লাইনডালক মুখ্য অক্ষ বুলি কোৱা হয় মুখ্য অক্ষ বুলি কোৱা হয় তাৰ পিছত আছে প্ৰিন্সিপাল এক্সিস বুলি কোৱা হয় মুখ্য অক্ষ মানে প্ৰিন্সিপাল এক্সিস তাৰ পিছত আছে ফোকাস এতিয়া হল ফোকাস কি বস্তু চোৱা অবতল দাপন আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি হয় যেতিয়া কালি কৈছিলো যে আমাৰ এই পাঠটোত আমি কি বুলি ধৰো পোহৰ ৰশ্মি কেনেকৈ যায় সৰলৰেখা হিচাপে যায় হয়নে ইয়াত ধৰিলা পোহৰ ৰশ্মি কি হ'ব এনেকা সৰলৰেখা হিচাপে আহিবনে সৰলৰেখা হিচাপে আহি পেলাই কি হ'ব এই প্ৰতিফলক পৃষ্ঠ এখন প্ৰতিফলক পৃষ্ঠৰ এই ফালটো আৰু এই ফালটো ইয়াত এনেকা সৰলৰেখা হিচাপে আহিব এটা এনেকে সৰলৰেখা হিচাপে গল গৈ পেলাই কি হ'ব এই প্ৰতিফলক পৃষ্ঠটোত খুন্দা খাব হয়নে খুন্দা খাই পেলাই কি হ'ব তেতিয়া এই লেন্সখনক এই মিৰৰখনক এখন যিহেতু তোমাৰ অবতল দাপন হয় ইয়াত কি হ'ব এখনক অভিসাৰী দাপন বুলি কোৱা হয় মানে কনভাৰ্জিং মিৰৰ বুলি কোৱা হয় ইয়াত কনভাৰ্জিং বুলি কিয় কোৱা হয় ইয়াত যে তোমাৰ একিডাল গোল পোহৰৰ ৰশ্মিকিডাল গোল পোহৰৰ ৰশ্মিকিডাল এই ভিতৰতে এনেকে গুচি আহিব ঠিক আছে তাৰপিছত আকৌ এডাল আহিব এনেকে এফালে গুচি আহিব তাৰপিছত এফালদি এটো এনেকে গুচি গ'ল আৰু এফালদি এটো এনেকে গুচি গ'ল কি হ'ব এই যে ৰেখাকিডাল এই ৰশ্মিকিডাল যে এই পইণ্টটোত গৈ পেলাই কাটাকাটি কৰিছে এই পইণ্টটোক কি বুলি কোৱা হয় ফোকাস ঠিক আছে নে মুখ্য ফোকাস আৰু ইয়াক এফেৰে লিখা হয় আৰু এতিয়া উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব উত্তল দাপনখনক আমি অপসাৰী বা ডাইভাৰ্জিং মিৰৰ বুলি কোৱা হয় ইয়াত কি হয় ইয়াতটো এনেকে খুন্দা খাই পেলাই ভিতৰ ফালে নাযাব বাহিৰৰ ফালে গুচি যাব ঠিক আছে এইটো এনেকে গুচি যাব এইটো এনেকে গুচি যাব এইটো এনেকে গুচি যাব এইটো এনেকে গুচি যাব সো ইয়াক যেতিয়া আমি বহাই দিম নহয় বহাই দিলে কি লাগিব এইখিনিত এটা পইণ্টত সিহঁতি লগ খোৱা যেন লাগিব এই পইণ্টটোত সিহঁতি লগ খোৱা যেন লাগিব সিধা হয় কিটা এই পইণ্টটো কি বুলি কয় ফোকাস হৈছে নে এটো মুখ্য ফোকাস এতিয়া চোৱা অবতল দাপনৰ ক্ষেত্ৰত মুখ্য ফোকাসটো কি হয় এটো ফালে থাকে যিফালে তোমাৰ প্ৰতিফলক পৃষ্ঠ থাকে সেইফালে মুখ্য ফোকাসটো হয় আৰু উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিফলক পৃষ্ঠৰ বিপৰীত ফালে মানে পিঠি ফালে তোমাৰ ফোকাসটো থাকা যেন লাগে কাৰণ এটো তোমাৰ ডাইভাৰ্জিং হয় মানে এনেকে গোল গৈ পেলাই এফালে গুচি আহিব এনেকে গুচি যাব ঠিক আছে আৰু গুচি গলে এটো যেতিয়া বহাই দিয়া যাব তেতিয়া লাগা যাব যে এই পইণ্টটোৰ পৰা আহিছে এই পইণ্টত মিলি গৈছে হৈছে বুজি পালা এতিয়া চোৱা এই স্পেচখিনি কয় যে ফোকাস দৈৰ্ঘ্য কি বুলি কয় ফোকাস দৈৰ্ঘ্য ফোকাল লেংথ বুলি ইংলিছত কয় ফোকাস দৈৰ্ঘ্য এই পি আৰু এই এফৰ মাজৰ এইটো হৈছে ফোকাস দৈৰ্ঘ্য হৈছে নে ফোকাল লেংথ নেক্সট বস্তুটো চোৱা এখিনি মনত থাকিলা ভাস কেন্দ্ৰ থাকিল ফোকাস থাকিল মেৰু থাকিল তাৰ পিছত ফোকাল লেংথ থাকিলে মানে ফোকাস দৈৰ্ঘ্য থাকিলে আৰু ভাস ব্যাসাৰ্ধ থাকিলে এতিয়া চোৱা এই দুইখন দাপনৰ ক্ষেত্ৰত কি হৈছে এই মেৰুটো যে আছে মেৰুটো এই দাপনখনৰ এটা পাৰ্ট হয় কাৰণ মেৰুটো ক'ত আছে দাপনৰ ওপৰত আছে কিন্তু এই ফোকাস আৰু ভাস কেন্দ্ৰটো ক'ত আছে দাপনখনৰ বাহিৰত আছে মানে এই ভাস কেন্দ্ৰটো আৰু ফোকাসটো দাপনখনৰ পাৰ্ট নহয় বুজিলা এতিয়া নেক্সট চোৱা যে এই যে ভাস ব্যাসাৰ্ধটো কি বুলি আমি লিখো জানানে এই ভাস ব্যাসাৰ্ধটো মানে c পৰা p লৈ ইয়াক r বুলি লিখো কি বুলি লিখো এই c
C পৰা এই P লৈ যে ইয়াক আমি R বুলি লিখো ঠিক আছে এই দূৰত্বটো এই ভাঁজ ব্যাসাৰ্ধটো আমি R বুলি লিখো এই ফৰ্মুলাটো হৈছে ভাঁজ ব্যাসাৰ্ধ কি হয় twice f f মানে হৈছে এই ডিসটেন্সটো আমি কি বুলি লিখো f small f ৰে লিখো ঠিক আছে ফোকাল লেংথ বা কিমটা ফোকাস দৈৰ্ঘ্য এটো হৈছে ফোকাস মুখ্য ফোকাস আৰু এই দূৰত্বখিনি কয় ফোকাস দৈৰ্ঘ্য বা ফোকাল লেংথ এতিয়া তোমাৰ এই ফৰ্মুলাটো মনত ৰাখিবা যে তোমাৰ ভাঁজ ব্যাসাৰ্ধটো কি হয় ফোকাল লেংথ দুগুণৰ সমান হয় মানে কি হল এইখিনি প্লাস এইখিনি যদি কৰো তেতিয়া আমি কি পাম ভাঁজ ব্যাসাৰ্ধটো পাম মানে এই টোটালটো যদি 2 ৰে ডিভাইড কৰো তেতিয়া আমি এই ফোকাল লেংথটো পাম বুজি পালা এই পাৰ্টটো সমান আৰু এই দুটা পাৰ্ট লগ লাগি কি কৰিছে ৰশ্মি চিত্ৰ আঁকিবৰ কাৰণে কেইটামান আমি বস্তু মনত ৰাখিব লাগিব সেই বস্তু সেই টেকনিক কিটা যদি তোমাক মনত থাকে নহয় তেতিয়া ৰশ্মি চিত্ৰ চুটকিও মে হৈ যায়গা আমি দেখো ৰুল কিটা কি এক নম্বৰ কথাটো হৈছে অবতল দাপনৰ ক্ষেত্ৰত বা উত্তল দাপনৰ ক্ষেত্ৰতেই হওক যে অবজেক্ট এটা যেতিয়া তোমাৰ লক্ষ্য বস্তু এটা কি কৰা হয় লক্ষ্য বস্তু এটা যেতিয়া পৃষ্ঠখনৰ তোমাৰ প্ৰতিফলন পৃষ্ঠৰ সন্মুখত ৰখা হয় এই লক্ষ্য বস্তুৰ প্ৰত্যেকটো বিন্দুৰ প্ৰায় পোহৰ ৰশ্মি নিৰ্গত হয় আৰু এই পোহৰ ৰশ্মি গৈ পেলাই কি হয় ইয়াত খুঁদা খাই পেলাই প্ৰতিফলন হয় হয়নে প্ৰতিফলন হয় কিন্তু ইমানবোৰ ৰশ্মি যেতিয়া আমি আঁকিবলৈ যাওঁ তেতিয়া গোটেই চিত্ৰটোৱে কি হ'ব একদম কনফিউজিং চিত্ৰ এটা হৈ যাব মানে ভালকৈ ধৰিবই নোৱাৰিম সেইটো কাৰণে সাধাৰণতে কি হয় এটা ভাল স্পষ্ট চিত্ৰ এটা ধৰিবৰ কাৰণে বিশেষকৈ আমাৰ কি লাগে বস্তুটো এইটো চাব লাগে যে অবজেক্টটো বা লক্ষ্য বস্তুটো থলে য'ত থওঁ তাৰ পৰা প্ৰতিবিম্বটো কেনেকুৱা গঠন হ'ব প্ৰতিবিম্ব আকাৰ কেনেকুৱা হ'ব প্ৰতিবিম্বৰ মানে সাইজটো কেনেকুৱা হ'ব সেই বস্তুখিনিহে গোটেইখিনি চাব লাগে তাৰ কাৰণে সাধাৰণতে কি কৰা হয় দুডাল ৰশ্মি ধৰা হয় যেনে ধৰা হয় যাতে এনেকুৱা এডাল গৈছে এই দুডালৰ ভিতৰৰ ওপৰত ভিত্তি কৰি পেলাই তোমাৰ ৰশ্মি চিত্ৰটো অংকন কৰা হয় ইয়াৰ আগতে এই বস্তুখিনি চোৱাৰ আগতে আমি চাব লাগিব যে কি চাব লাগিব কেইটামান ফৰ্মুলা আছে ফৰ্মুলা মানে কি মই ফৰ্মুলা বুলি এটো কাৰণে কৈছো কাৰণ হেকিটা মনত থাকিলে বাকি গোটেইখিনি বস্তু পাৰা যাব ইজিলি এক নম্বৰ বস্তুটো চাব লাগিব যে যিকোনো দুইখনৰ কেছতে যদি তোমাৰ কি হ'ব যে লক্ষ্য বস্তুৰ পৰা যদি ৰশ্মি এডাল একদম মুখ্য অক্ষৰ সমান্তৰালকে যায় এখন মুখ্য অক্ষ না এটা এক্সিস না প্ৰিন্সিপাল এক্সিস মুখ্য অক্ষ ইয়াৰ সমান্তৰালকে প্যাৰেলেলি যদি যায় গৈ পেলাই কি কৈছে ইয়াত খুঁদা খাইছে মানে ইয়াত খুঁদা খাই পেলাই কি হ'ব ৰিফ্লেক্ট হ'ব কি হ'ব এডাল কোৰ মাজেদি যাব জানা এডাল এই ফোকাসৰ মাজেদি পাৰ হৈ যায় এডাল যদি এনেকে এফালে যদি এনেকে যায় ইয়া প্যাৰেলেলি মুখ্য অক্ষৰ সমান্তৰালকে গৈ পেলাই কোৰ মাজেদি পাৰ হৈ যাব ফোকাসৰ মাজেদি পাৰ হৈ যাব এক নম্বৰ পইণ্ট বস্তুটো চাব লাগিব কি যদি কোনো এডাল ৰশ্মি তাৰ প্যাৰেলেলি মানে ধৰিলা মুখ্য অক্ষৰ প্যাৰেলেলি মানে সমান্তৰালকৈ যদি যায় গৈ পেলাই প্ৰতিফলকক খুঁদা খাই পেলাই ক'ত হ'ব কোনফালে যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব এটো হৈছে অবতল দাপনৰ ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব উত্তল দাপনটো তোমাৰ ডাইভাৰ্জিং লেন্স হয় ডাইভাৰ্জিং মিৰৰ হয় সো কি হ'ব এখন ৰশ্মিটো গ'ল ওপৰে খুঁদা খালে খাই পেলাই কি হ'ব এটো ৰশ্মিটো ওপৰলৈ এনেকৈ গুচি যাব কিন্তু এডাল যদি আমি বহাই দিও নহয় তেতিয়া ইয়াত লাগাতে লাগিব হ'ল এডাল গ'ল গৈ পেলাই এটো বহাই দিলো তেতিয়া ক'ত লাগাতে লাগিব এই ফোকাসত মানে বস্তুটো এইটো মনত ৰাখা যে যিকোনো ৰশ্মি দুডাল যেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে যায় গৈ পেলাই যদি প্ৰতিফলিত হয় সেই ৰশ্মি দুডাল ক'ত লগ খাব ফোকাসত লগ খাব এটো অভিসাৰী হৈছে এটো অপসাৰী হোৱা যেন লাগিছে হয়নে এটো ফোকাসৰ মাজেদি গৈছে এটো ফোকাসত লাগা যেন দেখা গৈছে হৈছে এই বস্তুটো বুজিলা ইয়াৰ উলুটাটো কি ইয়াৰ উলুটাটো আমি চাব লাগিব সেই বস্তুটো চাব লাগিব সেই উলুটা বস্তুটো হৈছে যে ধৰিলা এইখন অবতল দাপনৰ এডাল হৈছে মুখ্য অক্ষ এটো হৈছে ফোকাস এটো হৈছে ভাঁজ কেন্দ্ৰ আৰু এটো হৈছে মেৰু এতিয়া কি হৈছে কোনোবা এটা ৰশ্মি যদি এই ফোকাসৰ মাজে পাৰ হৈ যায় তেতিয়া কি হ'ব এডাল মুখ্য অক্ষৰ কি হ'ব মুখ্য অক্ষৰ সমান্তৰালকে গতি কৰিব হল মুখ্য অক্ষৰ সমান্তৰালকে ইয়াত কি পাইছিল মুখ্য অক্ষৰ সমান্তৰালকে গৈ পেলাই গলে ক'ত লগ খাব ফোকাসত লগ খাব ইয়াত কি হৈছে ফোকাসৰ মাজে যদি পাৰ হৈ যায় তেতিয়া কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল সেম হিয়াৰ এতিয়া যেতিয়া এখন তোমাৰ উত্তল দাপন হৈছে উত্তল দাপনৰ ক্ষেত্ৰটো যদি তোমাৰ হেৰি এডাল এটো হৈছে ফোকাস এটো হৈছে সি এতিয়া কি হ'ব ৰশ্মি এডাল যদি তোমাৰ এনেকুৱাকে যায় এনেকুৱা ফোকাসত লগ খোৱাকে আহিছে নে এটো বহাইলে কি হ'ব ফোকাসত লগ খাব কিন্তু এডাল কি হৈ যাব যে মুখ্য অক্ষৰ সমান্তৰালকে গুচি যাব হল এই বস্তুটো মনত ৰাখিবা যে প্যাৰেলেলি গলে
কাৰ মাজেদি যাব ফোকাছৰ মাজেদি যাব আৰু ফোকাছৰ মাজেদি গলে প্যাৰালেল হৈ যাব মানে মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব 1 নম্বৰ পইণ্ট এটো আৰু 2 নম্বৰ পইণ্টটো কি হৈছে 2 নম্বৰ পইণ্টটো হৈছে যে যেতিয়া ইয়াৰ আগতে কি চাইছিলো ফোকাছৰ মাজেৰে বা প্যাৰালেলি সমান্তৰালকে চাইছিলো মানে এতিয়া আমি চাম কোনোবা এডাল ৰশ্মি যদি ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় ঠিক আছে এটো ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ গল নহয় কোপলে কি হ'ব ইয়াত খুঁডা খাই পেলাই যি আহা বাটে আহিছিল সেই বাটে ঘূৰি যাব আকৌ ভাস্কেন্দ্ৰৰ মাজেদি ঘূৰি যাব হৈছে এটো হৈছে 2 নম্বৰ তাৰ মানে যেতিয়া তোমাৰ এনেকে ৰশ্মি এডাল এফালে আহিছে আহি পেলাই এডাল যদি বহাই দিম ক'ত লাগিব বহাই দিলে এটো লাগিবগে ভাস্কেন্দ্ৰৰ লাগিব এতিয়া কি হ'ব ৰশ্মিডাল আকৌ এটো বাটেৰে অহা বাটেৰে ঘূৰি যাব হৈছে এটো 2 নম্বৰ মনত ৰাখিবা 1 নম্বৰ আগৰটো যেটো ফোকাছৰ মাজেদি যায় এটো হৈছে ভাস্কেন্দ্ৰৰ মাজেদি যায় হল এটা 3 নম্বৰ আছে 3 নম্বৰ বস্তুটো চোৱা 3 নম্বৰ কথাটো এনেকুৱা আছে ধৰি লও এইখন হৈছে অবতল দাপোন ইয়াত কি হৈছে এতিয়া যদি তোমাৰ ৰশ্মি এটা এটো মেৰু হয় এটো মেৰু এটো ফোকাস এটো সি এটা কি হ'ব এই ৰশ্মি এডাল যদি গলে মেৰুত খুঁডা খায় ন খুঁডা খালে কি হয় আমি যে পোহৰৰ প্ৰতিফলনত যে সূত্ৰটো পাইছিলো এই সূত্ৰটো কি আছে ইকুৱেল এংগল কৰে ন একে সমান কোণ কৰে ন এটো এফালে গুচি গ'ল এফালে গ'ল ইয়াত খুঁডা খালে খাই পেলাই এফালে প্ৰতিফলিত হৈ গুচি গ'ল আৰু এই এংগলটো কি হ'ব এটো I2 আৰু এফালে R2 কি হ'ব সমান হৈ যাব হয়নে সমান হৈছে হল এটো হৈছে মনত ৰাখিবা যদি পোলত খুঁডা খায় মানে মেৰুত খুঁডা খায় তেতিয়া এফালে গুচি যাব হল এখন আপোনাৰ লগত উত্তম আপোনাৰ লগত ঘটিব কেনেকৈ ধৰিলে তোমাৰ ইয়াৰ পৰা ৰশ্মিটো গৈছে গৈ এটো পোল ন পোলত খুঁডা খাইছে খাই পেলাই কি হ'ব এফালে আকৌ উভতি গুচি যাব হৈছে নে এফালে গুচি গ'ল এই এংগলটো I আৰু এই এংগলটো R এটা কি হ'ব সমান হ'ব কথাটা বুজিলা এই কিটা বস্তু মনত থাকে যদি ৰশ্মি চিত্ৰ অংকন কৰাটো একদম সহজ কোনো পদ্ধতি ভুল নহয় বুজি পালে তোমালোকে অংকন কৰিব পাৰিবা মনত ৰাখিব নালাগে হল কিন্তু ইয়াৰ আগতে কি কৰিব লাগিব ৰশ্মি চিত্ৰ অংকন কৰাৰ আগতে কেইটামান শব্দ আমি জানি ল'ব লাগিব কাৰণ সেই শব্দকিটাৰ ব্যৱহাৰ আমি ৰশ্মি চিত্ৰ অংকনত মানে চাব লাগিব যদি শব্দকিটাৰ অৰ্থটো নাজানো তেতিয়াহলে আমি বস্তুটো পাহৰি যাম ক্লাছত আমি ৰশ্মি চিত্ৰ অংকন কৰিম যে সাম যে গুটিখিনি ৰশ্মি চিত্ৰ কেনেকৈ একদম ইজি মানে টেনচনে নলবা ৰশ্মি চিত্ৰ কাৰণে ওকে বাকি এটা কাম কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব এটো কাৰণে কৰিবা যাতে মোৰ বাকি ভিডিঅ'বিলাক তোমালোকে পাই থাকা বেল আইকনটো দবাই দিবা